তো গুড মৰ্নিং গাইজ, স্বাগতম টু মাই চেনেল চম্পক ভ্লগছ। তো থাম্বনেইল চাই গম পাইছে আজি বম ধামাকা ভিডিঅ' এটা হ'ব যে আছে। তো আজি মানে এটা কভাৰ ভিডিঅ' শ্বুটিং হ'ব। তো আপোনালোকক দেখাম আজি মানে 3-4 মিনিটৰ ভিডিঅ' এটাৰ কাৰণে কিমান কষ্ট হয়। তো কেমেৰা চেমেৰা ৰেডি হৈ আছে, এটা লৈ যাব লাগে আৰু কেমেৰা ষ্টেণ্ড গোটেইবোৰ ল'লোঁ। তো লেটছ গ'। তো গাইজ ফাইনেলি কলাইগুৰি মন্দিৰ। তো প্ৰথমতে সকলোকে ইয়ালৈ আহিব দিছে। তো মোৰ লগত আছে আজি বনজিৎ। তো বনজিৎ কি ক'বা? কি ক'ম মানে কি এটা ভিডিঅ'ৰ নামত কিমান কষ্ট হয় যে চম্পকে ভিডিঅ'ত দেখি আছে, আপোনালোকে চাই থাকক। মানে কেমেৰাৰ ক্ষেত্ৰত হওক বা চাইড যিখিনি কেমেৰাৰ পিছফালৰ আৰ্টিষ্ট আছে সেইখিনি আৰ্টিষ্টৰ বেছি কষ্ট হয়। তো সেই কষ্টখিনি আজি দেখাই আছে এই ভিডিঅ'ত সন্মুখত। মানে আজি আমি কেমেৰাৰ সন্মুখত আহিম, তো চাই থাকক। তো ভিডিঅ'টো চাই থাকক। আৰু এইখনে হৈছে শ্ৰী শ্ৰী কলাইগুৰি মন্দিৰৰ মুখ্য প্ৰৱেশদ্বাৰ। সকলোৱে ইয়াত বহি আছে, মানে ভিতৰত পূজাৰ যোগাৰ কৰি আছে। যোগাৰখিনি হ'লে মাতি দিব, ভিতৰলৈ গুচি যাম আমি। কিছু সময় পিছত সকলোৱে ভিতৰলৈ আহিলোঁ। আহি মাজন ধূপ চাকি জ্বলাই মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ যাতে আমাৰ ভিডিঅ'টো যাতে ভাল হয়। তো গাইজ সকলোৱে সেয়া চেয়া কৰি ৰেডি। তো এতিয়া য'ত শ্বুটিং হ'ব তালৈ যাম। ইয়াতে আৰু ওচৰতে হ'ব। গাইজ আজি ভিডিঅ'তে সৰু সৰু কণমানি কেইজনক লৈ হ'ব। তো এতিয়া গোটেইকেইটা ফিল্ডেচলৈ লৈ যাওঁ হ'ব। ব'লা চকৰ পিনে কিবা লাগা হ'ল। বেলুন লাগিব আৰু ৰিবন লাগিব। তাৰবাবে আনিব যাই আছোঁ। তো গাইজ বেলুন চেলুন ল'লোঁ, লৈ মতন আৰু পুনৰ যাব লাগিল তাকে শ্বুটিং প্লেচলৈ। অনাইতা কি ক'বা? আৰু বেলুন চেলুন নিব আহিছোঁ আৰু গভীৰ দায়িত্বত পৰি গৈছোঁ। শ্বুটিং যাই আছোঁ, দেখাই আহিছোঁ শ্বুটিং ক'ত কি হয়। বলক। তো গাইজ টিং চিং খাই এনাৰ্জি আনি লওঁ, পুৰা লাগি যাব লাগিব কামত টিং খাই। তো গাইজ কেমেৰা চেমেৰা ৰেডি একদম পুৰা। কেমেৰা টেকনিচিয়ানো দা, বনজিৎ দা, হেল্ল'। আৰু এনেদৰে আমাৰ প্ৰথমটো লোকেশ্যনৰ শ্বুট আৰম্ভ কৰিলোঁ। আৰু এই দুটা হ'ল সেই ছাত্ৰ এটা শিক্ষয়িত্ৰী। আৰু ইহঁতকেইটাক মানে চামলাটোৱে দিগদাৰ। একবাৰ যদি আগৰ পৰা লাইনটো চিধা কৰি যাব পাছকলৈকে যাই পাই মানে একে হৈ যায় আৰু। তো গাইজ বৰ্তমান 30% কমপ্লিট হ'ল। তো যিহেতু ৰ'দ দিছে সৰু সৰু চলি কিবা এটা খাই ল'ব লাগিল আমি। তো এয়া ঠাণ্ডা আনিছে, ঠাণ্ডা খাই লওঁ। ঠাণ্ডা খাম এতিয়া আৰু লাহে লাহে আৰু কাম আৰম্ভ কৰিব লগা বহুত আছে, বহুত কাম আছে। ৰ'দ নাই মানে সৰু সৰু চলি। তো যিহেতু ইমান ৰ'দ দিছে চাহ তাহ ব্যৱস্থা কৰা নাই, সকলোকে মই ঠাণ্ডাই আনিছোঁ। আৰু আমি আছোঁ আৰু আমি কেইটাই এনেকৈ লাগি আছোঁ। বনজিৎ দা আছে, লাচিত দা আছে, বাকী কেমেৰাত আছে কৃষাণু দা। বেলেগে খাই নাখায় পিছৰ কথা, মদটো এটা মাৰি লওঁ পিছত পালান নি। আৰু গাইজ ঠাণ্ডা ঠাণ্ডা খাই আৰু পুনৰ কামত লাগি গ'লোঁ। যিহেতু সৰু সৰু চলি মানে সোনকালে হ'লে আমাৰে ভাল আৰু। কেনেকুৱা লাগে তো এইটো লোকেশ্যনত শ্বুট চেছ গোটেইকেইটাই যিহেতু একেলগ হৈছোঁ, তো এটা গ্ৰুপ ফটো উঠি ল'ম গোটেইকেইটাই। গাইজ ইয়াতে চেছ, এতিয়া আছে লাচিত ঠাই ঘৰত, তালৈ যাম। ৰেডি আৰু এনেদৰে কৰিলোঁ নেক্সট লোকেশ্যনত শ্বুট আৰম্ভ। শ্বুটিং কৰি থকা সময়ত এজাক ডাঙৰ বৰষুণ আহি পেলাই। তো বৰষুণ আহিছে, এতিয়া শ্বুট কৰিবতো নোৱাৰিমেই। তো সেইখিনি টাইমত ভাত খাবৰো টাইম হৈছে। তো গোটেইকেইটাই ভাতখিনি খাই ল'লোঁ এইখিনি টাইমত। গাইজ মোটামুটি আমাৰ 80% কমপ্লিট। তো ভাতটো খাই ল'ব লাগে এতিয়া, সকলোৱে ভাতটো দিছে। ভাতটো খাই মতন আৰু আছে অলপমান, সেইখিনি কৰি মতন আছে ছাৰ। আৰু ভাত চাত খাই যিসকলৰ মানে শ্বুটিং কমপ্লিট হৈছে সিহঁতক মানে এনেই ৰাখিতো লাভ নাই আৰু, যিহেতু সৰু চলি। তো কষ্ট পাইছে সকলোকে মানে ঘৰতে পঠাই দিলোঁ আৰু। তো সকলো খোৱাৰ পিছত আমি একদম লাষ্টত বহিলোঁ। তো আজি আমাৰ খানাত কি কি আইটেম আছিল চব কৈ দিব প্ৰণৱ দাই। আলু ভাজা, চব্জি জলকীয়া, মাছৰুম আছে, এই হ'ল মাছৰুম, টেঙাৰ টক আছে, টেঙাৰ টক আৰু কণী এটা খালোঁ। কণীকেইটা আধা হয় আৰু তিনিটা খালোঁ। তো গাইজ আজি একদম পুৰা লাষ্ট শ্বটটো আছে। তো 90% কমপ্লিট। এটা শ্বট আছে আৰু সেইটো মানে কি হ'ল আমি খুন্দি দিব লাগে মানে উঠে দিয়া তাৰ গাত উঠে দি।
তাকমি না এই নক'বাই মানে আৰু এনেকৈ আমাৰ এক্সিডেণ্ট শ্বুটটো কমপ্লিট হ'ল আৰু বাকী 30 ছেকেণ্ডমান আছে তো সেইখিনি হ'লে আজি আমাৰ ভিডিঅ'টো তাতে চেছ আৰু আজি আমাৰ ভিডিঅ'টোৰ একেবাৰে শেষৰ শ্বৰ্টটো এইটো আৰু এইবিলাক হৈছে চোৱা মানুহ ভিডিঅ' চাব আহিছে সকলোৱে এইটো ভিডিঅ'ৰ যোগেদি এইটো মেছেজ দিয়া হৈছে যাতে ল'ৰা ছোৱালীবিলাকে স্কুলৰ পৰা অহাকৈ সাৱধানে আহে আৰু যিসকলে গাড়ী জোৰকৈ চলায় তেওঁলোকৰো এটা অনুৰোধ যাতে গাড়ী লাহে লাহে চলায় আৰু এইটোৱে আছিল একদম শেষৰটো শ্বট তো ভিডিঅ'টো কোৰিঅ'গ্ৰাফি কৰিছে লাচিত কলিতা তো আপোনালোকে ক'ত চাব হ'ব ভিডিঅ'টো লাচিত কলিতা কৈ দিব কৈ দিয়া ক'ত কি চাব পাৰিব এই ভিডিঅ'টো জেকেটি ডান্স বুলি এটা ইউটিউব চেনেল আছে আমাৰ তাতে চাব পাৰিব ইউটিউবত যাই জেকেটি ডান্স বুলি চাৰ্চ কৰিব তাতে পাই যাব বৰ্তমান এতিয়া নহয় টাইম হোৱা নাই দেৰি আছে তেওঁলোকে আহিব মোটামুটি নেক্সট মাহ মানত পাই যাব নেক্সট মাহত চাব হ'ব জেকেটি ডান্স ইউটিউব চেনেলত আৰু বাকীখিনি যিখিনি ছাত্ৰ ছাত্ৰীদ্বাৰাতো গম পাইছে গোটেইখিনি সৰু সৰু কণমান ছাত্ৰ ছাত্ৰীৰ দ্বাৰা কৈছোঁ আশা কৰা মতে ফল পালি ভাল হয় আৰু ৰাইজে মৰম দিব বুলি আশা কৰিলোঁ ভাল হ'ব তো গাইজ আজি ভিডিঅ'টো এইখিনিয়ে যদি ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব কেনে লাগিল আজি কৰি বঢ়িয়া লাগছে বঢ়িয়া লাগিছে একদম